ৰৈ যোৱা পাচলিৰে মই এখন তৰকাৰী বনাইছোঁ। মানে কেইটামান পাচলি মোৰ ৰৈ গৈছিল। আমি বেছিকৈ বজাৰৰ পৰা আনিলে এটা দুটা পাচলি আমাৰ ৰৈ যায়। সেই পাচলিখিনি গোটেই মিক্স কৰি মই এখন তৰকাৰী বনাইছোঁ। আৰু মুখত লগাকৈ বা সোৱাদ লাগিবলৈ তাতে মই আৰু এটা বস্তু মিক্স কৰিছোঁ। তাৰপিছত এইখিনি আৰু সোৱাদ লগা হৈ পৰিছে। আহকচোন চাওঁ। প্ৰথমে কেৰাহীটো মই দি দিছোঁ। ইয়াৰ পিছত অকণমান তেল দিছোঁ জোখমতে। ইয়াৰ পিছত গোটা জিৰা কেইটামান দি দিছোঁ। আৰু এয়া পিঁয়াজ এটা মিডিয়াম চাইজৰ কাটি এইখিনিও মই দি দিছোঁ। দি এইখিনি ভালদৰে লৰাই অকণমান হালধি গুড়ি, কেইটামান জলকীয়া, কেঁচা জলকীয়া দি মই এইখিনিত চব্জিখিনি মই দি দিছোঁ। মানে পাচলি হ'ল কোমোৰা, স্কচ, আলু আৰু অকণমান মোৰ অমিতা আছিল। এইখিনি মই গোটেইখিনি একেলগে দি দিছোঁ। যিহেতুকে মই এবিধ বনালে নাতে, গতিকে গোটেইখিনি দিলে কি হয় এখন ভালকৈ মানে জোখমতে তৰকাৰী এখন হৈ পৰে। এয়া মই এইখিনি লৰাই ভালদৰে মানে নিমখ 1 চামুচ দি দিছোঁ। এইখিনিও মই ভালদৰে লৰাই ল'ম। আৰু এয়া জিৰা গুড়ি, এয়া হ'ল জলকীয়া গুড়ি, এইখিনি দি এতিয়া মই লৰাই ভালদৰে ঢাকনি লগাই দিম। আৰু এতিয়া ইয়াতে কোনো পানী নিদিওঁ, কাৰণ আমাৰ চব্জিৰ পৰা কিছু পানী ওলায়। সেইখিনি মই অহালৈকে আৰু শুকোৱালৈকে বাট চাম। ইয়াৰ পিছতহে মই ইয়াতে পানী ব্যৱহাৰ কৰিম। এয়া মই ঢাকনি লগাই দিছোঁ। মই ইয়াত ঢাকনি গুচাই চাইছোঁ যে পানী শুকাইছে নে সেইখিনি মই চেক কৰিম মাজে মাজে। আৰু যেতিয়ালৈকে নুশুকায় পানীখিনি গোটেই, তেতিয়ালৈকে মই ইয়াতে পানী নিদিওঁ। মানে কেতিয়াবা আমাৰ কি হয়, চব্জি কেতিয়াবা নাথাকে, মানে থাকিলেও এটা ৰৈ যায় কিছু চব্জি। গতিকে এনেকৈ থাকিলে আমাৰ এখন চব্জি এটা চব্জিৰে নহয়। গতিকে যদি আমি মিক্স কৰি দিয়া যায় তেনেহ'লে সোৱাদো লগা হৈ পৰে আৰু লগতে আমাৰ এখন ভাল তৰকাৰী হৈ যায়। এনেদৰে আপোনালোকে এবাৰ বনাবচোন আৰু চাব, মিক্স চব্জি খাই বেছি সোৱাদ লাগে। এয়া মই পানী দি দিছোঁ। পানীখিনি দি মই এইখিনি সিজিবলৈ দিম। এয়া দেখিছে খুব ধুনীয়াকৈ উতলিছে, মানে আমাৰ চব্জি সিজি গৈছে। এয়া মই ধনিয়া পাত দি দিছোঁ। এইখিনি দি মই ভালদৰে আৰু অকণমান মানে ধনিয়া পাতখিনি সিজিব নালাগে, অকণমান লৰাই দিম এইখিনি। ইয়াৰ পিছত মই আপোনালোকক কৈছোঁ যে মই ইয়াতে সোৱাদ লাগিবলৈ, মানে জিভাত লাগিবলৈ ইয়াতে মই এটা বস্তু ব্যৱহাৰ কৰিছোঁ। সেয়া হৈছে আমাৰ 3টা কণী। তাৰে মই বগা অংশখিনি পিচকৈ কাটি লৈ মই ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছে, ফ্ৰাই কৰি লৈ মই ইয়াতে দি দিছোঁ, যাতে তৰকাৰীখন দেখিবলৈও ভাল হয় আৰু খাবলৈ সোৱাদ লগা হয়। এনেকৈ আপোনালোকে এবাৰ বনাবচোন আৰু বনাই মোক কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পাইছে খাই। এয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই এখন বাচনত আপোনালোকক উলিয়াই দেখুৱাই দিম কেনেকুৱা হৈছে। আপোনালোকে চাব, সঁচায়ে খাবলৈ খুব সোৱাদ লগা হৈ পৰিছে, দেখিবলৈও ভাল লাগিছে। গোটেই চব্জি যেতিয়া মিক্স কৰা যায়। আপোনালোকে এটা লাইক কৰি যাব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ।